হেল্ল' গাইছ পুনৰবাৰ নিশান্ত ব্লগছলৈ স্বাগতম গাইছ আপোনালোকে থাম্বনেল চাই গম পাইছেহি আজি মই য'তৰত মটৰ লগাই দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এইটো হৈছে গাইছ মোৰ মটৰটো যে ইয়াৰ নামটো হৈছে 775 ডিচি মটৰ গাইছ এইটো মই এতিয়া য'তৰত লগাম গাইছ আপোনালোকে চাই থাকিব এইটো হ'লে টেপ এইটো হৈছে নাচনি আমাৰ নাচনি বুলি কয় হালত থাকে গাইছ এইটো মই এতিয়া ফিটিং কৰি দিম গাইছ এইটো মই এতিয়া ফিটিং কৰি ল'ব গাইছ এইটো এনেদৰে মই ফিটিং কৰি দিম গাইছ এইটো ইনকে মই ফিটিং কৰি ল'লো এতিয়া গাইছ এইটো মই য'তৰত লগাম এতিয়া চাওক গাইছ এইটো এনেদৰে ঘূৰিব গাইছ এতিয়া এইটো মই য'তৰত লাগালেও ৰ'ব গাইছ এইটো মই য'তৰত যেতিয়া লগাম তেতিয়া এইটো ঘূৰিব ধৰিব এইটো সহায়তে ঘূৰিব গাইছ মই ঘৰতে এইটো নিজাকে পাৱাৰ চাপ্লাই বনাইছোঁ গাইছ এইটো মই পাৱাৰ চাপ্লাই বনাইছোঁ এইটো দি মই চলাম মোৰ গাইছ 12 ভল্টৰ বেটাৰী নাই এইটো গাইছ মই এনেদৰে লগাই ল'লো য'তৰত গাইছ এডাল মই খুঁটাডাল কাটি দিম ৰছীডাল এতিয়া মই এনেদৰে লগাই ল'লো এতিয়া এইটো মই যেতিয়া পাৱাৰ চাপ্লাইটো অন কৰি দিম তেতিয়া এইটো ঘূৰিব ধৰিব গাইছ এইটো এনেকৈ ঘূৰিব ধৰিব হাতেদিও ঘূৰিব পাৰিব গাইছ আৰু এইটো মটৰেদি ঘূৰিব পাৰিব এনেদৰে মই লগাই দিলোঁ গাইছ এইটো মই পাৱাৰ চাপ্লাইৰ লগত জইন কৰি দিছোঁ যেতিয়া মই এইটো চুইচটো অন কৰি দিম তেতিয়া য'তৰটো এনেদৰে ঘূৰিব ধৰিব এনেদৰে গাইছ ঘূৰিব ধৰিব লাইন গিলে টেনশ্যন নাই গাইছ এটা মোৰ 12 ভল্টৰ এটা বেটাৰী আছে বেটাৰী লাইন গিলে গাইছ বেটাৰীত চলিব আৰু 3 লাইন আহে আৰু এইটো বেটাৰীটো চাৰ্জ হ'ব আৰু ঘূৰিব এনেদৰে অফো কৰিব পাৰিব অন কৰিব পাৰিব এনেদৰে মই টেপ চেপ জইন কৰি দিছোঁ গাইছ মই তাঁৰডালৰ লাম্বা কৰিব লাগিব অলপ খটা হৈছে গাইছ তাঁৰডাল মই লাম্বা কৰি ল'ম গাইছ এনেদৰে ঘূৰি থাকে ভিডিঅ'খিনি ইমানলৈকে আছিল গাইছ ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ বাই বাই